বৰপেটাৰ দৌল উৎসৱ কেৱল অসমতেই নহয়, গোটেই ভাৰতবৰ্ষত এটা সুনাম আছে। প্ৰতি বছৰে দেউল উৎসৱৰ সময়ত বিভিন্ন ঠাইৰ পৰা যথেষ্ট সংখ্যক মানুহে এই উৎসৱ উপভোগ কৰিবলৈ আহে। বৰপেটাৰ হোলীৰ এটা জানিবলগীয়া কথা হ'ল, ইয়াৰ হোলী গোটেই ভাৰতবৰ্ষৰ হোলীৰ একদিন পিছত অনুষ্ঠিত হয়। বৰপেটাৰ এই দৌল উৎসৱ বৃন্দাবন আৰু মথুৰাতকৈ কোনো গুণে কম নহয়। আপোনালোকে যদি হোলী ভালদৰে উপভোগ কৰিব বিচাৰে, তেনেহ'লে এবাৰ বৰপেটাৰ হোলী উৎসৱলৈ আহে।